নমস্কাৰ বন্ধুসকল, মই এই মুহূৰ্তত ওলাইছোঁ। আমাৰ এখন সাংগঠনিক মিটিং আছে। এতিয়া মই ইটানগৰৰ পৰা মই যাত্ৰা কৰিছোঁ লখিমপুৰ জিলাৰ অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল সোণাজুলিত এই মিটিংখন আমাৰ সচেতন যুৱ মঞ্চ অসমৰ এই মিটিংখন হ'ব আৰু তাত কিছু যুৱকে আমাৰ সংগঠনত যোগদান কৰিব আৰু তাত গৈ তাৰ মিটিঙৰ যি সামগ্ৰিক পৰিৱেশ সেই পৰিৱেশবিলাক দেখুৱাম। কোন কোন যুৱকসকলে আমাৰ সংগঠনত যোগদান কৰিব আৰু সকলোখিনি দেখুৱাম। বলক গৈ আছোঁ, আপোনালোকক মিটিঙৰ পৰিৱেশ দেখুৱাম আৰু মিটিঙত কেনেধৰণে কোন কোন যুৱকে যোগদান কৰিব, আমাৰ সচেতন যুৱ মঞ্চত কেনেকৈ আমাৰ সংগঠনৰ নীতি আদৰ্শবিলাকত আকৰ্ষিত হৈছে। ঠিক আছে, বলক দেখুৱাই আছোঁ আপোনালোকক। 10 জানত আছোঁ এতিয়া আমি, আৰু 10 জানত আজি আমাৰ সচেতন যুৱ মঞ্চৰ এখনি থুলমূলীয়াকৈ এখনি সাংগঠনিক মিটিং হৈছে। আৰু আজি এই সচেতন যুৱ মঞ্চৰ এই মিটিংখনত, এই সভাখনত আমাৰ নতুনকৈ কিছু সদস্যই সচেতন যুৱ মঞ্চ অসমত যোগদান কৰিব। আৰু এতিয়া ইতিমধ্যে মিটিং আৰম্ভ হোৱা নাই, মিটিং আৰম্ভ হ'ব। আপোনালোকক দেখুৱাই আছোঁ। আমি এতিয়া বৰ্তমান মুকলি জেগাত আমি মিটিং কৰিছোঁ। আমাৰ মিটিং কৰিবলৈ কেতিয়াবা আমি পথাৰতো কৰোঁ আৰু গোহালি ঘৰতো কৰোঁ, কেতিয়াবা ৰাস্তাটো কৰোঁ। আমাৰ কোনো মানে হেৰি নাই, যিকোনো মানে পৰিৱেশত আমি খাপ খাই যাওঁ। যিহেতু আমি গাঁৱৰ বিভিন্ন মানে কামত জড়িত থকা প্ৰত্যেকজন ব্যক্তি আমি জড়িত থকা মানুহ, গতিকে আমাৰ মিটিং কৰিবলৈ যিকোনো মানে আমাৰ নিৰ্দিষ্ট জেগা আমাৰ কোনো প্ৰয়োজন নাই। গতিকে আমি এতিয়া সচেতন যুৱ মঞ্চৰ অসমৰ যিখন মানে সভা, এই সভাত আমি এতিয়া আছোঁ। আপোনালোকক এজন এজনকৈ দেখুৱাই আছোঁ। এয়া কাৰ্যসূচী বনাই আছে আৰু খন্তেক পাছতে আৰু আমাৰ মিটিংখন আৰম্ভ হ'ব। আৰু মিটিঙৰ পাছত মিটিঙৰ শেষত আমি এমুঠি অন্নৰ ব্যৱস্থা কৰিছোঁ। অন্নও ল'ম, প্ৰীতিভোজ বুলি ক'ব লাগিব, প্ৰীতিভোজো খাম। তাৰপিছত বাকী আপোনালোকক বলক দেখুৱাই আছোঁ। এই লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ ৰাজগড় পঞ্চায়তৰ অন্তৰ্গত 10 জানৰ বিপ্লৱী সতীৰ্থসকল, আজি সচেতন যুৱ উন্নয়ন মঞ্চ অসমৰ কাৰ্যকৰ্তাক নিমন্ত্ৰণ কৰি আনি আপোনালোকে আমাক যি স্থান দিলে, পোনপ্ৰথমে আমি আপোনালোকক সকলোলৈ সচেতন যুৱ উন্নয়ন মঞ্চ অসমৰ পৰা বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি সভাখন চলাই নিবৰ কাৰণে এই অঞ্চলৰ উদীয়মান সংগ্ৰামী নেতা বাবুল বৰা নামটো মই ডাঙৰে নামটো অসম জিন্দাবাদ, সচেতন যুৱ উন্নয়ন মঞ্চ অসম জিন্দাবাদ, সচেতন যুৱ উন্নয়ন মঞ্চ অসম জিন্দাবাদ, সচেতন যুৱ উন্নয়ন মঞ্চ অসম জিন্দাবাদ, ৰাজগড় অঞ্চলিক জিন্দাবাদ। আজি আমাৰ সচেতন যুৱ উন্নয়ন মঞ্চ অসমৰ ৰাজগড় যিখন শাখা সমিতি, এই শাখা সমিতিখন আজি শক্তিশালী ৰূপত আমি গঠন কৰোঁ। আৰু এই সমিতিখন শক্তিশালী ৰূপত গঠন কৰাৰ পাছতেই এই ৰাজগড় আঞ্চলিক, যিহেতু অৰুণাচল প্ৰদেশৰ এটা সীমান্তৱৰ্তী অঞ্চল, বিশেষকৈ পাহাৰ আৰু ভৈয়ামৰ এটা সীমান্তৱৰ্তী অঞ্চল, আৰু ইয়াত যথেষ্ট সমস্যা আছে। স্থানীয় ৰাইজৰ যিবিলাক জ্বলন্ত সমস্যা, এই জ্বলন্ত সমস্যাবিলাক পঞ্চায়তৰ দুৰ্নীতি, শোষণ লুণ্ঠনকে আদি কৰি আজি মাদক দ্ৰব্য ইয়াত যিধৰণে মানে প্ৰচলনৰ আৰম্ভ হৈ গৈছে। গতিকে এই গোটেই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে আমি সচেতন যুৱ মঞ্চ অসমৰ প্ৰত্যেকজন কৰ্মকৰ্তাই আমি আজি সংকল্পবদ্ধ হৈছোঁ। অনাগত সময়ত ইয়াত যেনেদৰে মাদক দ্ৰব্যৰ প্ৰচলনৰ ব্যৱস্থাই গা কৰি উঠিছে, এই ব্যৱস্থা আমি সম্পূৰ্ণভাৱে আমি সচেতন যুৱ মঞ্চ অসমে নিৰ্মূল কৰিম। আৰু চৰকাৰী যি বিভাগীয় কৰ্তৃপক্ষ, এই বিভাগীয় কৰ্তৃপক্ষৰ লগত আমি আলোচনা কৰিম, আহ্বান জনাম আৰু তেখেতলোকৰ লগত সহায় সহযোগ কৰি আমি এই যিবিলাক মাদক দ্ৰব্যৰ যি প্ৰচলনৰ ব্যৱস্থা, এইবিলাক নিৰ্মূল কৰিম। আৰু ৰাজগড় পঞ্চায়ত ব্যৱস্থাত যিবিলাক দুৰ্নীতি, শোষণ লুণ্ঠন, অন্যায়, অত্যাচাৰ চলি আছে, এই সকলোবিলাক নিৰ্মূল কৰিবৰ কাৰণে আমি সকলোৱে সংঘবদ্ধ হৈ আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ। ধন্যবাদ। ইতিমধ্যে আমি এতিয়া ৰাজগড় 10 জান শাখাৰ সচেতন যুৱ মঞ্চ অসমৰ মানে শাখা সমিতিখন গঠন কৰিলোঁ, আঞ্চলিক সমিতিখন গঠন কৰিলোঁ। গঠন কৰি এতিয়া আমি সকলোৱে মিলি এতিয়া অন্নমুঠি ধৰিছোঁ, অৰ্থাৎ প্ৰীতিভোজ আমি সকলোৱে এতিয়া খাই আছোঁ। এয়া নহয় জানো হাজৰিকা দেই, ঠিকে আছে, অঁ দেই বাবুল বৰা, ঠিকে আছে, খাই আছোঁ আৰু